আমেৰিকাৰ বিখ্যাত ৰাজনীতিবিদ এলেনা ৰুজভেল্টে কৈছিল, "লাৰ্ণ ফ্ৰম দ্য মিষ্টেকছ অফ আদাৰ্ছ। ইউ কেন নট লিভ লং এনাফ টু মেক দেম অল ইয়ৰ সেল্ফ।" অৰ্থাৎ আমি আনৰ ভুলৰ পৰা শিক্ষা লোৱা উচিত, কাৰণ লোকে কৰা ভুলবোৰ নিজে পুনৰাই কৰি তাৰ পৰা শিক্ষা ল'বলৈ ইমান দিন আমি জীয়াই নাথাকিম। কোনোবাই কিবা এটা ভুল কৰি তাৰ পৰা শিক্ষা পাইছে, সেয়া তাৰ বাবে অভিজ্ঞতা, আৰু মই পুনৰাই সেই একেই ভুল কৰাৰ প্ৰশ্নই নুঠে। মোৰ পূৰ্বপুৰুষে কৰা ভুল মই পুনৰাবৃত্তি কৰাৰ প্ৰশ্নই নাহে। একোটা কিতাপ, একোজন লেখকৰ জীৱনজোৰা সাধনাৰ ফলত সৃষ্টি হোৱা একোটা মাষ্টাৰপিচ। লেখকজনে জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ পৰা লাভ কৰা জ্ঞানৰ সংৰক্ষণেৰে একোটা কিতাপ লিখি উলিয়ায়, আৰু কিঞ্চিত ধন খৰচ কৰি সেই কিতাপ কিনি পঢ়িবলৈ আমাৰ সময়ৰ অভাৱ। কাৰণ এতিয়া পঢ়িবলৈ আমাৰ ফেচবুকখন আছেই নহয়। মোৰ এই ভিডিঅ'বোৰৰ জৰিয়তে ৰিয়েল লাইফ ষ্টৰিবোৰ আপোনাৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰোঁ, যিবোৰ হয়তো কোনোবা স্কুল, কলেজ বা ইউনিভাৰ্চিটিৰ পাঠ্যক্ৰমত শিক্ষাদান কৰা নহয়, শিকোৱা নহয়, পঢ়োৱা নহয়। সমাজৰ প্ৰকৃত ছবিখন আপোনাৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ, যিটো হয়তো আপুনি নিজে অনুভৱ কৰে। আপোনাক ফাইনেন্সিয়েল নলেজ দিবলৈ যত্ন কৰোঁ, যিটো হয়তো আপোনাৰ অভাৱৰ সময়ত বাৰুকৈ উপলব্ধি কৰাব। কাৰণ পকেটত টকা নাথাকিলে পত্নী, গাৰ্লফ্ৰেণ্ড একোৱে ভাল নালাগে দিয়কচোন। আৰু সময় থাকোঁতে 5Gৰ যুগত যদি টকা উপাৰ্জন কৰাৰ পথ আপুনি বিচাৰি নাপায়, তেন্তে সময় হেৰুৱাই বহুত পস্তাব লগা হ'ব পাৰে। এটা সময় আছিল যেতিয়া এটা প্ৰজন্মৰ বাবে চাকৰি কৰাটোৱে জীৱনৰ মূল লক্ষ্য আছিল। তেওঁলোকে চাকৰি কৰিবলৈ শিক্ষা গ্ৰহণ কৰিছিল, আৰু চাকৰি বিচাৰি থাকোঁতেই কেনেকৈ জীৱনৰ সোণালী সময়খিনি পাৰ হৈ গৈছিল সেয়া তেওঁলোকে বুঢ়া কালত উপলব্ধি কৰিব পাৰিছিল। তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিল কেৱল মাত্ৰ চাকৰি কৰিবলৈ, কিন্তু সময় পৰিৱৰ্তন হৈছে। সময়ৰ লগে লগে কিছু পৰিমাণে হ'লেও আজিকালিৰ যুৱ প্ৰজন্মৰ মানসিকতাৰ পৰিৱৰ্তন ঘটিছে। তেওঁলোকে চাকৰি বিচাৰি সময় নষ্ট নকৰি বিভিন্ন উপায়েৰে সৎ উপাৰ্জনৰ পথ বাছি লৈছে। আজিৰ যুগত অলপ কৌশল খটাব পাৰিলেই টকা উপাৰ্জনৰ পথ সহজলভ্য। শিক্ষা দীক্ষা লাভ কৰিছোঁ বুলিয়েই চাকৰি এটা কৰিব লাগিব, সেইটো মানসিকতা কিছু পৰিমাণে হ'লেও নাইকিয়া হৈছে সমাজখনৰ পৰা। আপুনি লক্ষ্য কৰিব, কম্পিউটাৰৰ এই যুগত কিছু বছৰ পিছত মেনুৱেল লেবাৰৰ কোনো কাম নাথাকিব, সেয়া নিশ্চিত। কঠিন কামবোৰ ৰবটে কৰিব। টিচিঙৰ ক্ষেত্ৰত ভিডিঅ'য়ে স্থান পাব। বাইজুছ, আন একাডেমি, ফিজিক্সৱালা ইত্যাদি ইত্যাদি উদাহৰণ এতিয়াও আছে। এডভাৰটাইজ আৰু মাৰ্কেটিঙৰ বজাৰ ইতিমধ্যে ডিজিটেল মাৰ্কেটিঙে দখল কৰিছে। আপুনি চাব, ইউটিউব কিংবা ফেচবুকত ভিডিঅ' এটা চোৱাৰ আগতে এডভাৰটাইজমেণ্ট এটা ষ্টাৰ্ট হয়। সেইটোৱে মাৰ্কেটিং। ডেলিভাৰীৰ ক্ষেত্ৰতো ড্ৰোন ব্যৱহাৰ কৰা হ'ব। টেক্সিবোৰ অট'মেটিক কাম কৰিব। ইতিমধ্যে ডুবাইত তেনে টেক্সি সেৱা আৰম্ভ হ'লেই। ট্ৰেফিকবোৰ অট'মেটিক কণ্ট্ৰল হৈছে। ট্ৰেফিক ৰুল ভংগ কৰিলে গাড়ী চালকৰ মোবাইলত অট'মেটিক ফাইনৰ মেছেজ আহিবলৈ ধৰিছে। চিকিৎসাৰ ক্ষেত্ৰতো অনলাইন কনচালটেশ্যনৰ ব্যৱস্থা আৰম্ভ হৈছে। ঘৰত বহিয়ে দিল্লী, মুম্বাইৰ স্পেচিয়েলিষ্ট ডক্টৰৰ পৰামৰ্শ লাভ কৰিব পৰাৰ সুবিধা হৈছে। মুঠতে পৃথিৱীটো এতিয়া হাতৰ মুঠিত। লকডাউনৰ বাবে এই ক্ষেত্ৰত 5 বছৰ কাল আমি আগুৱাই যাব পাৰিছোঁ। এনেহেন এডভান্স পৃথিৱীত আজিৰ যুগত পেট প্ৰৱৰ্তন কৰিবলৈ কাৰোবাৰ তলতীয়া হৈ চাকৰি কৰিবলৈ যোৱাটো মূৰ্খামিৰ বাদে আন একো নহয়। সেয়া জানো চৰকাৰী চাকৰিৰ সপোন দেখা ব্যক্তিজনে বুজি পাব? নাপায় দিয়কচোন। লক্ষ্য যাৰ 9 to 5 জব কৰি কোনোমতে জীয়াই থকা, জানো ভৱিষ্যত পৃথিৱীখন কল্পনা কৰিব পাৰিব? কেতিয়াও নোৱাৰে। এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা এটা খুব দৰকাৰী বস্তু, চাকৰিৰ ক্ষেত্ৰতে হওক বা জীৱনৰ বাটতে হওক। এক্সপিৰিয়েঞ্চ বেছি থাকিলে চাকৰিৰ ক্ষেত্ৰত দৰমহা আৰু স্থানমান অধিক। ঠিক তেনেদৰে জীৱনৰ বাটত এক্সপিৰিয়েঞ্চ থাকিলে আপোনাক বেলেগৰ তুলনাত পৃথক কৰি তোলে। এটা ৰিয়েল লাইফ এক্সাম্পলৰ পৰা কথাটো বুজাবলৈ যত্ন কৰিছোঁ। মোৰ সৈতে একেটা শ্ৰেণীতে প্ৰায় 50-60জন ছাত্ৰ ছাত্ৰী একেলগে শিক্ষা গ্ৰহণ কৰিছিল। একেজন শিক্ষাগুৰুৱে একেটা পাঠ্যক্ৰমৰ শিক্ষা দিছিল। তাৰমানে সকলোৱে একেটা শিক্ষাই গ্ৰহণ কৰিছোঁ, নহয় জানো? কিন্তু মই লোকৰ তুলনাত বেলেগ হ'ম কেনেকৈ? বাকী 50-60জনে যি শিকিছে মই তাকেই শিকিছোঁ। গতিকে মই বেলেগৰ তুলনাত বেলেগ হ'ম কেনেকৈ? वही तो पूछ रहे हैं, तुम क्यों बनोगे भाई? क्या खास है तुम्हारे अंदर ऐसा? পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ এখন পঢ়িলে মোক সেই 50-60জন বন্ধুৰ পৰা পৃথক আৰু বেলেগ কৰি তুলিব। কাৰণ কিতাপ এখনত লেখক এজনৰ জীৱনজোৰা সাধনা আৰু অভিজ্ঞতাৰ কথা বৰ্ণনা কৰা আছে। সকলোৱে ইউটিউবত ইণ্টাৰটেইনিং ভিডিঅ'বোৰ চাই সময় কটায়। মই যদি লোকৰ দৰে ইণ্টাৰটেইনিং ভিডিঅ' যেনে ব্লগছ, মিউজিক, কমেডি ইত্যাদি ভিডিঅ'বোৰ চোৱাৰ পৰিৱৰ্তে ইনফৰ্মেটিভ ভিডিঅ' উপভোগ কৰোঁ, সেয়াই আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব, জীৱনৰ বাট মসৃণ কৰি তুলিব। এণ্টাৰটেইনমেণ্টবোৰ ক্ষণস্থায়ী, কিন্তু ইনফৰ্মেশ্যন লং লাষ্টিং বস্তু, যিটো আপোনাক কৰ্মক্ষেত্ৰত আৰু জীৱনৰ বাটত সহায় কৰিব। কিয়নো ডিগ্ৰী আৰু জ্ঞান দুয়োটা সম্পূৰ্ণ বেলেগ বস্তু। এনেধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। ভালে থাকিব, কুশলে থাকিব, সমাজখনৰ মংগল হ'ব।